নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কি খবৰ? আশা কৰোঁ বহুত ভাল। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক ইউটিউবত কমেণ্ট কৰি কৈ আছে, দাদা মগনিয়াৰ চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিব লাগে। তো ব'লা আমি মগনিয়াৰ চেপ্টাৰটোৰ সকলো কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মগনিয়াৰ ক নম্বৰ অতি চমু প্ৰশ্ন উত্তৰ 1 নম্বৰত অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰত কুৱেশ্যনত কৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম 1892 চনত হৈছিল। 3 নম্বৰ কুৱেশ্যন যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায়? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। 4 নম্বৰ উমৰ তীৰ্থ কবিৰ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰ হ'ব উমৰ তীৰ্থ পুথিখনি ফাৰ্চী ছবি কবি উমৰ খায়ামৰ ৰুবায়াত পুথিৰ ভাৱানুবাদ। 5 নম্বৰ কুৱেশ্যন হ'ব যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। খ চমু প্ৰশ্ন উত্তৰ মূল্যাংক 2 আৰু 3। 1 নম্বৰত কৈছে কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। আৰু এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব কথা কবিতা হৈছে কোনো এটা ব্যংগাত্মক পৰিস্থিতিক লৈ গদ্যত লিখা চুটি লিখা। কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। 1 কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। 2 নম্বৰ বৈশিষ্ট্য হ'ল কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। 2 নম্বৰ কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ হ'ব কথা কবিতা এবিধ কবিতা হ'লেও সম্পূৰ্ণৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূৰ্ণ কবি সুলভ মনোভাৱেৰে লিখা হয়। খ কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু কবিতা যে চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হ'বই লাগিব তেনেকুৱা একো কথা নাই। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কুৱেশ্যন এনচাৰবোৰ লিখি লোৱা। গ কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, আনহাতে সকলো কবিতাত প্ৰতীক বা ৰূপক নাথাকে। 3 নম্বৰ কুৱেশ্যনত কৈছে উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ হ'ব উমৰ খায়াম ফাৰ্চী ছবি কবি আছিল। তেওঁ ৰচনা কৰা পুথি এখন হ'ল ৰুবায়ত। 4 নম্বৰ কুৱেশ্যন হ'ল মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ হ'ব মগনিয়াৰজনে কবিৰ পৰা মানৱীয় সহানুভূতি আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে। 5 নম্বৰ ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তিটো কৰিছিল? উত্তৰ হ'ব উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। দৰিদ্ৰ ওঁঠ ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল, যদিও বৃদ্ধ মগনিয়াৰজনক দিবলৈ কবিয়ে মনত একো বিচাৰি নাপালে, আনকি এখন ৰুমালো নাছিল কবিৰ হাতত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে এতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে বাট চাই আছিল। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি নাপালে মোক কমেণ্ট কৰিবা। আৰু এইটো কুৱেশ্যন বহুতো ইম্পৰ্টেণ্ট হয়। তোমালোকে আপকামিং 2027 ফাইনেল এক্সামত এইটো অহাৰ বহুত চান্স আছে। মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্ৰশ্নত উক্ত কথাষাৰি কৈছিল। মূল্যাংক 4 আৰু 5 মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ লিখা। উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাজনক যতীন্দ্ৰনাথ দুৱৰা। মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতা ৰূপাত্মক। মগনিয়াৰ কথা কবিতাটোত মগনিয়াৰজনক গোটেই মগনিয়াৰ শ্ৰেণীটোৰ প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে। কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল, তেনেতে এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰেৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে উশাহ অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা ঘড়ী ৰুমাল একোৱেই অনা নাছিল।
মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱে লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনিয়াৰজনে হেতা ওঠ দুখনত অলপ হাঁহি আনি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰৰ দান বুলিয়ে কবি দুৱাৰৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱাৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটোৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা। ২ নম্বৰ হৈছে মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ পাঠটি এটি কথা কবিতা। এই কবিতাটোত কথা কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে। ক. কথা কবিতা ৰূপাত্মক। মগনিয়াৰ কথা কবিতাটোত মগনিয়াৰজনক গোটেই মগনিয়াৰ শ্ৰেণীটোৰ প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে। খ. কথা কবিতা চেতিয়া ধৰ্মিতৰ মগনিয়াৰ কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সৰ্বান্তত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰজনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্ৰকাশ পাইছে। গ নম্বৰ কথা কবিতাৰ এটাই মাথোন কেন্দ্ৰস্থ ভাৱ থকা বৈশিষ্ট্য মগনিয়াৰ কথা কবিতাটিত প্ৰকাশ পাইছে। কবি আৰু মগনিয়াৰজনৰ মাজত এটাই মাথোন সাদৃশ্য আছে, সেয়া হ'ল দুয়োৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ। ৩ নম্বৰ হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। উত্তৰ হৈছে অসমীয়া সাহিত্য জগতত বনফুল কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে। তেওঁৰ কবিতা পুথিকেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ। বনফুল নামৰ কাব্য পুথিখনৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এই বঁটা লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া। ফাৰ্চী ছবি কবি ওমৰ খায়ামৰ ৰুবায়াতক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ পয়েমছ এণ্ড প্ৰজ আৰু অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। অসমীয়া ভাষাত পোনপ্ৰথমে কথা কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। ৪ নম্বৰ হৈছে মগনিয়াৰ পাঠটিৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটো তোমাৰ ভাষাত লিখা। মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। মগনিয়াৰজনৰ হেতা পৰা ওঠ, ৰঙা চকু আৰু ফটা চিটা কাপোৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন ব্যথাৰে ভৰি পৰিল। সেই মুহূৰ্ততে মগনিয়াৰজনে কবিৰ কাষলৈ আহি ভিক্ষা খোজাত কবি দোধাৰ মধাৰ উপস্থিত পৰিছিল। কবিয়ে চলাৰ মানত হাত ভৰাই চালে, কিন্তু একো নাপালে। আনকি এখন ৰুমালো কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰজনক একো দিবলৈ নাপাই অপৰাধ বোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্ৰকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ককাই বুলি মগনিয়াৰজনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি হেতা পৰা ওঠ দুটাৰে মগনিয়াৰজনে বিস্মিত হৈ এটা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুৰ্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল, একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ। এও যে এটা দান। নিশ্চয় মগনিয়াৰজনে কবিৰ মানৱীয় গুণৰ বাবে কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰজনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে, অৰ্থতকৈও যে অন্তৰৰ মানৱীয়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব আপকামিং 2027 HS ফাইনেলৰ বাবে। অনুভূতিৰ মূল্য বেছি, সেই কথাটো কবিয়ে মগনিয়াৰজনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিশ্চয়জনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে, তাতকৈ উক্ত কথা কবিতাটিৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে। ৫ নম্বৰ কুৱেশ্যনটো কৈছে যে মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। উত্তৰটো মই কৈ নিদিওঁ, তোমালোকে বহীত ভালকৈ লিখি লোৱা। তো ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। এই গ্ৰুপত তোমালোকে জইন হৈ লোৱা, কাৰণ এই গ্ৰুপত সকলো ধৰণৰ নোটছ প্ৰভাইড কৰা হয়।
আৰু আমাৰ এই হোৱাটছআপ গ্ৰুপত সকলো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন দিয়া হয়। তোমালোকে যদি জইন হোৱা নাই অতি সোনকালে আমাৰ এই হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে।